হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে ঢেকীয়া বিলাহী মাছৰ টেঙা। প্ৰথমতে মই ঢেকীয়াখিনি ভালকৈ ধুই কাটি ল'লোঁ। তাৰপিছত আলু এটা লৈছোঁ। তাৰপিছত এয়া বিলাহী 4টা ল'লোঁ। এয়া মান ধনিয়া পাত আৰু শুকান জলকীয়া, তেলত দিবলৈ শুকান জলকীয়া ল'লোঁ। আৰু এইফালে মাছ। এতিয়া ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে কেৰাহী পাতি ল'লোঁ। এয়া তেল গৰম হৈছেই। মাছ দি লওঁ। হৈ গ'ল। তাৰপিছত মই আলুখিনি ফ্ৰাই কৰি ল'ম মাছৰ তেলতে। ফ্ৰাই কৰি ল'লোঁ। এতিয়া ঢেকীয়াখিনি অকণমান ফ্ৰাই হৈ গ'ল। বেছি ফ্ৰাই কৰিব নালাগে, জাষ্ট অকণমান কৰিলেই হ'ল। তাৰ খালি বিজলুৱা ভাৱটো গ'লেই হ'ল। এইখিনি তেলতে মই এতিয়া পাঁচফোৰণ কেইটামান, পাঁচফোৰণ আৰু শুকান জলকীয়া 2টা দি দিম। তাৰপিছত মই বিলাহী দি দিম। মই বিৰাটেই ভাল পাওঁ ঢেকীয়া মাছে। আৰু কেতিয়াবা টেঙাৰ ভিতৰত ঔটেঙাও দিব পাৰে। ঔটেঙা দিলেও ভাল লাগে খাই। ঔটেঙাটো তেনেকৈ তেলতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগে। কিন্তু আজি ঔটেঙা মই দিয়া নাই। বিলাহী আৰু মই হ'বৰ সময়ত অলপ নেমু কুটি দিম। ইয়াতে মই নিমখ দিম। এতিয়া নিমখ দিলোঁ। তাৰপিছত ৰং গুড়া দিম। এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ভাজি থোৱা আলুখিনি দি দিম। আলুখিনি অকণমান সময় ভাজি লওঁ। আলুখিনি ভাজি তাৰপিছত ঢেকীয়াখিনি দি দিম। ঢেকীয়াখিনি দি পেলাই অকণমান সময় মই সিজাই লওঁ। কাৰণ আলুটো সিজিব লাগিব, বেছি সময় নালাগে, কাৰণ ফ্ৰাই কৰি লৈছোঁৱেই যিহেতু। গতিকে অকণমান সময় আলুটো সিজাই লওঁ আৰু অকণমান সময় ৰঙচুৱাও হৈ যাব বেছি সময় ফ্ৰাই কৰিলে। খিনি ফ্ৰাই হৈ গৈছে আৰু আলুখিনিও
সিজিছে ধুনীয়াকৈ আৰু দেখিছেনে কালাৰটো কিমান সুন্দৰ হৈছে তাৰপিছত মই গৰম পানী কৰি থৈছোঁ গতিকে ঠাণ্ডা দিলে বেয়া লাগে আৰু গৰম পানী দিলে তৰকাৰীটো বেছি ভাল হয় মই তৰকাৰী ভাজি সদায় গৰম পানী ইউজ কৰোঁ গতিকে গৰম পানী অলপ দি দিলোঁ ধুনীয়াকৈ দেখিছেনে কালাৰটো কিমান সুন্দৰ হৈছে এতিয়া অলপ সময় উতলিবলৈ দিম তৰকাৰীখিনি ধুনীয়াকৈ উতলিছে তাৰপিছত মই অকণমান নেমু ৰস দি দিছোঁ তাৰপিছত ফ্ৰাই কৰি থোৱা মাছ দি দিওঁ মাছখিনি দি দিছোঁ তাৰপিছত অকণমান চেনি দি দিওঁ চেনি অকণমান দি দিব লাগে আৰু এতিয়া ধুনীয়াকৈ অকণমান সময় উতলটো আহক মাছ দিয়াৰ পিছত ধুনীয়াকৈ উতল আহি গৈছে তাৰপিছত মই মান ধনিয়া পাত দি দিলোঁ এদিন মোৰ ষ্টাইলত আপোনালোকেও বনাই খাবচোন কেনেকুৱা পায় হৈ গৈছে এতিয়া মই বেলেগ এটা পাত্ৰত কাঢ়ি দিম মোৰ ঢেকীয়া বিলাহী মাছৰ টেঙা ৰেডি হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা পায় আৰু আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিম